বড়ো জাতিটো শেষ আপোনালোকৰ জাতি কেনেকৈ থাকিব বড়ো জাতিকে প্ৰমোদ বড়োৱে ধ্বংস কৰিছে বিজেপি দলে বিটিআৰত আহি ফেলে যিমানে প্ৰলোভন নিদিয়ক কিয় ৰাইজে বুজি পাইছে যিমানে ডাঙৰ ডাঙৰ প্ৰলোভন নিদিয়ক কিয় বিটিআৰ ৰাইজ বিটিচি ৰাইজে বুজি পাইছে কথা দি যায় কোনোদিন কাম কৰি নিদিয়ে ডাঙৰ ডাঙৰ কথা কৈ যায় কিন্তু ৰাইজৰ মন খোজ কৰিব নোৱাৰে বিশ্বাসঘাতক বিজেপি কৰিছে ইউপিপিলো কৰিছে তাৰ কাৰণে ৰাইজে এতিয়া আজি তাৰিখত যিমানখিনি প্ৰলোভনেৰে ৰাইজক ঠকাব খুজিছে এতিয়া ৰাইজে বুজি পাইছে যে এতিয়া বিজেপি আৰু ইউপিপিএল এই বিটিচিত একো কাম নহ'ব তাৰ কাৰণে মই কৈছোঁ আহাটো আমি বেয়া নাপাওঁ তেখেতসকলে ভ্ৰমণ কৰিব আহিছে তেখেতৰ ৰাইজক খবৰ ল'বলৈ আহিছে খবৰ পাব তেখেতসকলে ৰাইজে বিটিআৰত শান্তি নহয় বিটিআৰ অখুচি ইউপিপিএল আৰু বিজেপিৰ গভৰ্ণমেণ্টত বিটিআৰ অশান্তি হৈছে বুলি তেখেতসকলে খবৰটো পাব বুলি আমি আশাবাদী মোহ ভংগ হৈছে বুলি আমি ক'ব লাগিব আৰু ৰাইজে দেখা পাই আছে যি কথালৈ ইউপিপিএল আৰু বিজেপিক ভোট দিছিলে ৰাইজে এই গোটেই কথা তেখেতসকলে পালন কৰিব পৰা নাই মাটি দিম বুলি কৃষ্ণ কোৱা নাই আগতে কিন্তু মাটি দিয়াটো দূৰৰে কথা কিন্তু উচ্ছেদে কৰিছে নহয় জানো উচ্ছেদে কৰিছে তেখেতসকলে যিমানখিনি প্ৰতিশ্ৰুতি কৰিছে ইয়াৰ উল্টা আপোনালোকে আদিবাসী জনগোষ্ঠীৰ কাৰণে কিবা এটা পাইছে নেকি মোহ ভংগ হ'বই বড়ো জাতিটো শেষ আপোনালোকৰ জাতি কেনেকৈ থাকিব বড়ো জাতিকে প্ৰমোদ বড়োৱে ধ্বংস কৰিছে গোটেই ধ্বংস কৰি পেলাইছে উচ্ছেদ কৰিছে আপোনালোকৰ আদিবাসীটো আৰু প্ৰমোদ বড়োৰ ওচৰত কেনেকৈ থাকিব পাৰিব তাৰ কাৰণে মোহ ভংগ বিশ্বাস আস্থা প্ৰমোদ বড়োৰ আৰু বিজেপি চৰকাৰ তাক একেবাৰে নাই বুলি আমি ক'ব পাৰিব কাৰণ তেখেতসকলে কোনো একটা পালন কৰিব পৰা নাই আৰু বিটিআৰ একতৰ দফাবিলাক একেবাৰে কৰিব পৰা নাই এইটোৱে ইতিমধ্যে 5 দিনীয়া ভ্ৰমণসূচীত বিটিআৰত মুখ্যমন্ত্ৰী আছে এতিয়া চলি আছে এই বিষয়ে কি ক'ব হয় আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া CM ডাঙৰীয়া বিটিচিত বা বিটিআৰত আহিছে আমি একো ক'বলৈ নাযাওঁ তেখেতসকলে অৰুণোদয় পাইছে না পোৱা নাই তেখেতসকলে খবৰ ল'বহে আহিছে কিন্তু হাজাৰ হাজাৰ লাখ লাখ অৰুণোদয় পোৱা নাই ফৰ্মটো কেতিয়া দিয়ে ইলেকশ্যন আহিলে দিয়ে ইলেকশ্যন হৈ যাব ফৰ্মো গাইড হ'ব আমাৰোতো ফৰ্ম আছে ফৰ্ম দি কি লাভ হ'ব কোনোৱে নাপায় মিছা কথা কৈ মিছা প্ৰলোভনেৰে ৰাইজক আমি ঠকাব যোৱা নাই কোনে পাইছে পাব জানো এটা দুখীয়া ঘৰৰ পৰা 1 বছৰত 60,000 টকা চৰকাৰে লুটি লৈ যায় লুটি লৈ জানা যায় তেলৰ পৰা চাউলৰ পৰা ইলেক্ট্ৰিচিটিৰ পৰা গেছৰ পৰা ঔষধৰ পৰা গোটেই লৈ যোৱাৰ পিছত 5 বছৰত 3 লাখ টকা লৈ যায় 10,000 পালে দিলে কিবা লাভ হ'ব জানো হ'ব ধ্বংসই হ'ব চৰকাৰৰ পৰা পাব লগাহে থাকিব 2,90,000 চৰকাৰ হাততে দুখীয়াৰ পইচা জমা হৈ আছে থেংক ইউ